এই গুড মৰ্নিং দিব মোৰ ফিজিকেলি আহিছে। গুড মৰ্নিং গাইজ, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি বতৰটো বহুত সেমেকা, এনেকুৱা বতৰত এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে গা ধোৱা। আৰু মই তাৰ ওপৰত বিবেচনা কৰি আছোঁ যে গা ধোৱা উচিত নে নোধোৱা উচিত। মুৰ্গী আহি ইয়াত বহি আছে দেখোন। মুৰ্গীটো যে বহি আছিল ইয়াত কণী পাৰিলে, সেইটো ৰাতিপুৱাৰ আহাৰত কি আছে চাওঁ। আলু আৰু বেঙেনা পোৰা খানা, মোৰ ফেভৰেট। ভাত, দালি, কিন্তু মই কণী আমলেট খাম। দ্য পাৰফেক্ট অসমীয়া ব্ৰেকফাষ্ট। কালি এখন ডাঙৰ কাজিয়া হৈ গ'ল। কি কাজিয়া আপোনালোকে নিজে চাই লওক।